হেল্ল' গাইজ, গুড মৰ্ণিং। আজি শিৱসাগৰত আছোঁ আৰু এতিয়া আহিছোঁ শিৱসাগৰৰ তলাতল ঘৰলৈ। ইয়াত তলাতল ঘৰত সোমোৱাৰ ফাৰ্ষ্ট ইনফৰ্মেশ্যন হ'ল যে আজিকালি ইয়াত টিকেট অনলাইন কৰিব লাগে। আপোনাৰ গুগল পে', ফোনপে', পে'টিএম যিকোনো আপোনালোকে UPI ইণ্টাৰফেচ ইউজ কৰে সেইটোৰ পৰা আপোনালোকে অনলাইন টিকেট কৰিব লাগে। পাৰ টিকেট 20 rupeesকৈ। আৰু আমি এনেকৈ টিকেট কৰি আহি পেলাই এয়া চাওক, আমি সোমালোঁ তলাতলৰ ভিতৰলৈ। আৰু এতিয়া মই তলাতলৰ ভিতৰলৈ যাম আৰু আপোনালোকক দেখুৱাই যাম। বাহিৰত বৰষুণ, বিৰাট বৰষুণ। এতিয়া মই এই তলাতলৰ ভিতৰত মানে কাৰেঙৰ ভিতৰত, আৰু এইফালে পিছফালে দেখিছে, এইফালেদি চাওক, মই দেখুৱাই আছোঁ এইফালেদি। এতিয়া মই উঠি যাম ওপৰলৈ আৰু ওপৰত কি আছে সকলোখিনি দেখুৱাম। আৰু এইফালে দেখিছে মই এইফালেদি সোমাই আহিছিলোঁ, আৰু আগলৈ গ'লেও আমাৰ চাব লগা বহুত আছে, সেই সকলোখিনি দেখুৱাম, আপোনালোকে চাই যাওক। যিহেতু সাংঘাতিক বৰষুণ বাহিৰত, বহুতখিনি মই শ্বুট কৰিব পৰা নাই ভিডিঅ'ৰ কাৰণে। আৰু যিখিনি পাৰিছোঁ মই ভিতৰৰ পৰা আপোনালোকক দেখুৱাই গৈ আছোঁ। তথাপিও বৰষুণৰ মাজতে আহিছোঁ। এইফালে চব বৰষুণ পৰি আছে, সকলো কিমান ধুনীয়া, একদম সেউজীয়া পৰিৱেশ, সাংঘাতিক ধুনীয়া লাগিছে। আৰু এ চাওক বৰষুণত পিছফালে এইটোৱে কাৰেংঘৰ, আৰু সেই তাত দূৰত দেখিছে সেইটো এটা শিৱ মন্দিৰ। আৰু মই পুখুৰীটো দেখুৱাই আছোঁ, সকলোখিনি দেখুৱাই আছোঁ। ফটো শ্বুট কৰিব নোৱাৰিলেও বৰ বেয়া লাগিছে, বৰষুণ, কেমেৰা উলিয়াবলৈ ভয় লাগে, সেইকাৰণে মোবাইলতে ভিডিঅ'ছবিলাক বনাই আছোঁ। আৰু এইফালৰ পৰা কি দেখোঁ মই দেখুৱাই আছোঁ, আপোনালোকে চাই যাওক। বৰষুণত ইমান কষ্টকৈ ব্লগ বনাইছোঁ যেতিয়া, আশা কৰোঁ আপোনালোকে চাব, কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। ইমান বৰষুণ, সেইকাৰণে বেছি সময় আমি ইয়াত কটাব নোৱাৰিলোঁ। অলপকৈ যিখিনি পাৰোঁ মই দেখুৱালোঁ। আকৌ কেতিয়াবা আহিলে আকৌ ভিডিঅ' বনাম। মানে কেমেৰাৰ লেন্সতো পানী পৰিছে, ইমান ক্লিয়াৰ আহি থকা নাই। আৰু মোবাইলৰ কেমেৰাত মানে কেমেৰাটো মই ওলোৱাই নাই, কাৰণ বৰষুণত কেমেৰা বেয়া হ'ব। আৰু এইফালেও আছিলে, কিন্তু এইফালে আমি যাব নোৱাৰোঁ। এতিয়া উভতি পেলাই
আমি যাবগৈ লাগিব। যদি বৰষুণ কমে তেতিয়া আমি অকণমান ৰংঘৰৰ ফালেও যাম। ৰংঘৰ অকণমান সোমাই পেলাই আমি গুচি যাম একেবাৰে নগাঁৱলৈ বুলি। বৰষুণৰ মাজত দি পেলাই আহি পালোঁ ৰংঘৰ। একদম কোৱালিটি বেয়া আহিব ভিডিঅ'ৰ, বেয়া নাপাব আৰু উপায় নাই। আৰু ছোৱালী মানে আহিবলৈ খুব অস্থিৰ হৈ থাকে ৰংঘৰ কাৰেংঘৰলৈ। সেইকাৰণে শিৱসাগৰ আহিছোঁ যেতিয়া আহিবতো লাগিবই, নহ'লে পিছত তাই বহুত দিগদাৰি কৰিব। তিনি কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে ন? বৰষুণৰ কাৰণেহে আমাৰ আজি অকণমান অসুবিধা হৈছে। যিয়ে হওক ইয়াতো অনলাইন টিকেটিং, ইয়াতো অনলাইন টিকেট কৰিব লাগে 20 rupees পাৰ হেড। আপোনাৰ টিকেটটো তাৰপিছত ডাউনলোড কৰি পেলাই গেটত দেখুৱাই পেলাই সোমাই আহিব পাৰে। আৰু বৰ্তমান একদম আহি পেলাই আমি এতিয়া ৰংঘৰৰ ওচৰ পালোহি। ৰংঘৰতলৈকে কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, কাৰণ বহুত পুৰণা হোৱাৰ কাৰণে হয়তো বহুত বস্তু নষ্ট হৈছে। আকৌ তেওঁলোকে ৰিন'ভেশ্যনৰ কাম কৰি আছে। আমাৰ স্মৃতিৰ কাৰণে এই ভিডিঅ'টো কৰি থ'লোঁ। ছোৱালী চাওক উত্তেজিত হৈ একদম হাৱাই চেণ্ডেল পিন্ধিয়ে গুচি আহিছে। ইমান বেয়া বতৰতো একদম মানুহ একদম চাকচ ভৰ্তি ন, একদম পূৰা ভৰ্তি হৈ আছে, মানুহ আহি আছে। এয়া চাওক। আৰু আমি আকৌ আহিব লাগিব, আহিম এই ভাল বতৰত আহিম আৰু তেতিয়া একদম পূৰা ফুল এনজয় কৰিম। তলত থকা মানে ফিল্ডত দৌৰিম, খেলিম, চব কৰিম। এতিয়া বৰষুণ আৰু আজি বেছি দেখুৱাব নোৱাৰিলোঁ, একদম অকণমানকৈ দিছোঁ ভিডিঅ'টোত। যিখিনি পাৰোঁ মই দেখুৱালোঁ। আৰু এয়া চাওক ৰংঘৰৰ ওপৰৰ মহলাটো। আৰু এতিয়া তলৰ কাম চলি আছে, সেইকাৰণে তলটো নেদেখুৱাওঁ আৰু এতিয়া আমি আকৌ ইয়াৰ পৰা পেক কৰি পেলাই গাড়ীলৈ যাওঁ, কাৰণ বৰষুণ দি আছে, আমি একদম তিতি আছোঁ।